নমস্কাৰ মই লিচাই মোৰ চেনেল ফুড ফৰ ইউলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুত ইণ্টাৰেষ্টিং ৰেচিপি, যিটো হৈছে ৰঙালাওৰ ক্ষীৰ। ৰঙালাওৰ চব্জিটো আমি চবেই খাইছোঁ, কিন্তু এনেদৰে ক্ষীৰ বনাই আপোনালোকে খাই চাইছেনে? এই ডিছটো ইমানেই টেষ্টি যে নক'লে কোনেও গমেই নাপাব আপোনালোকে কিহেৰে বনাইছে। চ' চাওঁচোন আহক ইয়াক কেনেদৰে প্ৰস্তুত কৰিব পাৰি। এইখিনি হৈছে তাৰ ইনগ্ৰিডিয়েণ্টছ। আমাক লাগিব এফাল ৰঙালাও, আধা কাপ চেনি, 1 কাপ গাখীৰ আৰু 3 চামুচ ঘিউ। কেইটামান লং, ইলাচি আৰু ডালচেনি লৈছোঁ। এইকেইটা অপশ্যনেল, কনডেন্স মিল্ক আৰু ক্ৰীম আপোনালোকে নিদিলেও হ'ব। মই প্ৰথমতে ৰঙালাওখিনি ভালদৰে বাকলি গুচাই ধুই লৈছোঁ। তাৰপিছতে গোটেইখিনি গ্ৰেট কৰি লৈছোঁ। এইখিনি মই গ্ৰেট কৰি লোৱা ৰঙালাওখিনি। এতিয়া মই এখন পেন গৰম কৰিছোঁ আৰু ইয়াতে মই দি দিম 3 চামুচ গৰু ঘিউ। এনেদৰে লৰাই ঘিউখিনি গলাই লৈছোঁ। ইয়াতে লং, ইলাচি, ডালচেনিখিনি দি দিছোঁ আৰু ইয়াতে দিম তেজপাত। এইখিনি অকণমান ৰ'ষ্ট কৰি ল'ম, তেতিয়া গোন্ধটো বহুত ধুনীয়া আহে। এতিয়া মই ইয়াতে গ্ৰেট কৰি থোৱা ৰঙালাওখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে ভাজি ল'ম। মই ফ্লেমটো হাই কৰি নিদিওঁ, ল' ফ্লেমতে গোটেইখিনি ভাজি থাকিম। আপোনালোকে লৰাই থাকিব যাতে তলত লাগি নধৰে। যেতিয়ালৈকে ঘিউখিনি ওলাই নাযায় তেতিয়ালৈকে আমি এইদৰে ভাজি থাকিব লাগিব। অকণমান ৰঙৰ কাৰণে হালধি দিছোঁ, মই আৰ্টিফিচিয়েল কালাৰ ভাল নাপাওঁ। এইটো নিদিলেও কথা নাই, কিন্তু দিলে ৰংটো বৰ ধুনীয়া আহে। এতিয়া মই আধা কাপ চেনি দি দিছোঁ ইয়াত। আপোনালোকে নিজৰ জোখমতে দিব, যিমান মিঠা লাগে সিমানেই দিব পাৰিব। আৰু এতিয়া এইখিনি গোটেইখিনি ভালদৰে লৰাই ভাজি থাকিম। এইখিনি কণ্টিনিউৱাছলি ভাজি থাকিম যাতে তলত লাগি নধৰে। এনেদৰে ভাজি থাকিব লাগিব। ৰঙালাওখিনি গলি গৈছে, দেখিছেনে? আমাৰ ঘিখিনি ছেপাৰেট হ'বলৈ আৰম্ভ কৰিছে আৰু। ঘিখিনি ছেপাৰেট হৈ গৈছে ভালদৰে, ইমানলৈকে ভাজিলেই হ'ব। এতিয়া ইয়াতে মই 2 কাপ গাখীৰ দিম। প্ৰথমতে 1 কাপ দি লৰাই ল'ম।
তাৰপিছতে যিমান দৰকাৰ হয় সিমানখিনি একচুৱেলি 2 কাপ নিদিলেও হয় আপোনালোকক যিমান ঠিক লাগে সিমানখিনি দিলেই হ'ব অলপ উতল আহিলত মই আৰু একাপ গাখীৰ দিম যেহেতু মই পাতল হলে বেছি ভাল পাওঁ এতিয়া এইখিনি আকৌ লৰাই থাকিম লৰাই ভালকৈ উতল আহিবলৈ দিম আৰু ডাঠ হলে নমাই থৈ দিম এতিয়া এইখিনি উতল আহে মানে মই বেলেগ এখন পেনত এচামুচ ঘিউ গৰম কৰিছোঁ ইয়াতে মই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ মই লৈছোঁ আলমণ্ড আৰু কাজু আপোনালোকে কিচমিচো দিব পাৰে মোৰ নাছিল সেইবাবে মই দিয়া নাই যিহেতু লকডাউন চলি আছে আপোনালোকে জানেই অলপমান ৰ'ষ্ট কৰিলে হ'ব বেছি ৰঙা নহ'লেও হৈ যাব এইখিনি এতিয়া আমি ডাইৰেক্টলি আমাৰ ক্ষীৰখিনি দি দিম ক্ষীৰখিনি ডাঠ হৈছে অকণমান লৰাই পেলাই নমাই ৰাখিম চাব যাতে তলত লাগি নধৰে গতিকে ঘনাই ঘনাই গোটেইখিনি লৰাই থাকিব মই এচামুচ কনডেন্স মিল্ক দিছোঁ অপশ্যনেল হয় আপোনালোকে নিদিলেও হ'ব মোৰ আছিল সেইবাবে মই দি দিছোঁ এতিয়া ফ্লেমটো অফ কৰি দিছোঁ ফ্লেমটো অফ কৰি লৈ মই সৰু চামুচেৰে 3 চামুচ ইয়াতে ক্ৰীম দিছোঁ আমুল ক্ৰীমটো দিছোঁ ফ্লেমটো অফ কৰিহে দিব তাৰপিছতে এবাৰ লৰাই দিলে আমাৰ ক্ষীৰ ৰেডি হৈ যাব এয়া চাওক ইমান ধুনীয়া হৈছে এইটো ক্ষীৰ বহুত টেষ্টি হয় আপোনালোকে নিশ্চয় বনাই চাব যোনে ৰঙালাও খাই বেয়া পায় তেওঁলোকেও গম নাপাব যে আপোনালোকে ইয়াত ৰঙালাও দিছে ইয়াত কোনো গোন্ধ নাথাকে বহুতেই টেষ্টি হয় আপোনালোকে নিশ্চয় বনাই চাব আৰু মোক জনাব কেনেকুৱা পালে Thank you for watching my channel. যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেন্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো হিট কৰি দিব